গুলিবিলাক বৰ্তমান এতিয়া বাজিছে 5:22 আৰু এই ৰাতিপুৱা উঠি কিনে মুখ চুখ ধোৱাই নাই, ডাইৰেক্ট আহিছোঁ নদীৰ পাৰত আৰু ডাইৰেক্ট এতিয়া গা ধুব লাগে। এইফালে বুদ্ধ আছে আৰু এই নেচাৰটো চাওকচোন, দেখিছে কি ধুনীয়া নেচাৰ। আৰু এইফালে এইটো ৰাস্তাটো চাওকচোন কেনেকুৱা ভাঙা ফুটা একেবাৰে ৰাস্তা। এইটো হৈছে যোৱা ৰাস্তাটো। আৰু আজি এটা বিশেষ কাৰণত বিশেষ জেগালৈ যাম। আজি জেগাটো আৰু মই পিছত কৈ আছোঁ, হ'ব বাৰু অলপ দেৰিকৈ লগ পাই আছোঁ। মই এতিয়া গাটো ধুই লওঁ আৰু এতিয়া নদীৰ পাৰৰ পৰা এতিয়া গা চা ধুই দিলোঁ। ঠাণ্ডা লগা নাই, ঠাণ্ডা লগা নাই, ঠাণ্ডা লগা নাই। এই কৰি আছোঁ, কৰি আছোঁ। নাই ইমান গৰমৰ দিনত ঠাণ্ডা আৰু লাগে নাই, গাখীৰ লাগি প্ৰথম পৰিৱেশ এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ। কাপোৰ চাপোৰ পিন্ধি এই ড্ৰেছ পেণ্টটো সেইটো গোটেই ড্ৰেছ আৰু এনেকৈ গৈ আছোঁ আৰু হাজোৰ পৰা আৰম্ভ কৰি আমি কামাখ্যা মন্দিৰলৈ দিয়ক। মঙলবাৰে আহিবা নৰা, সোমবাৰে কৰিছিলোঁ আৰু ঠাই বাছ ষ্টেণ্ডত ৰখি আছোঁ। বাছ সেইফালৰ পৰা আহিব, ৰখি আছোঁ আৰু হয় নব বাছ আহিব এইফালে। এইফালে আমি কামাখ্যা যাব লাগিব। মই বহি আছোঁ এতিয়া মই ভাল ৰিজাল্ট চলি গৈছে। সবে তলোৱা মন্দিৰ কালিপাৰীৰ আৰু বেছি কিলোমিটাৰ নাই, 13-14 কিলোমিটাৰ আছে। আমি আৰু ওপৰত ট্ৰেকিং কৰিব লাগিব খোজকাঢ়ি কিনে। কালিপাৰী আহি পেলাই আৰু ইমান ৰ'দ দিছে, ক'বাই নোৱাৰি কিমান ৰ'দ দিছে। ভালে যায় ইমান ৰ'দ দিছে, চব ক'ব নোৱাৰোঁ আৰু কি হয়, দেখা যাব। কামাখ্যা গেট এটা আছে, এতিয়া কয় নাজিব নাই। এইফালেদি উঠি যাব লাগিব কামাখ্যা মন্দিৰলৈ। দেখা আছোঁ আৰু কেনে এক্সপিৰিয়েঞ্চ বহুত বেয়া। পানী বটল খাই 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 খাই
যাই আছোঁ। কেইদিনমান আগতে ইয়াত বাবা এটা ঢুকাইছিল, এতিয়া পানী মন্দিৰৰ ভিতৰত ইমান দেখাই থকা নাই আৰু যিহেতু আগতে এটা ভ্লগ বনাইছিলোঁ মই, আপোনালোকে চাব পাৰে, ডেছক্ৰিপশ্যনত লিংকটো দিয়া হৈ থাকিব, সেইটো চাই ল'ব পাৰে। এতিয়া জালুকবাৰী পালোঁ আহি আৰু জালুকবাৰীত মই এনেকৈ জেগা মই হিন্দী মানুহ নেকি একো তাৰ হিন্দী মানুহ ইউটিউবত এবাৰ কিবা ভিডিঅ' বনাই কিনে জালুকবাৰী পালোঁ, জালুকবাৰী পৰা এতিয়া ঘৰতে আছোঁ, ঘৰত যাব ওলাইছোঁ আৰু লাগিব আৰু ক'ত একজন আৰু এতিয়া গৈ আছোঁ ঘৰৰ ফালে, বেছি দূৰ নাই ঘৰ পাব, আৰু আকৌ 10 মিনিটমান পিছত ঘৰ পাই যাম। এতিয়া আমি কামাখ্যাৰ পৰা আহিলোঁ। আজিলৈ এইখিনিতে ভিডিঅ', যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু নতুন নতুন ভিডিঅ' আহি আছে, আমাৰ শ্বৰ্ট ফিল্ম অহাৰ কথা আছে, আহিব, আৰু আপোনালোকে চাই থাকিব দিয়ক, বাই বাই।